হেল্ল' বন্ধুসকল, মোৰ আন এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। পুৱাৰ আৰম্ভণি আপোনালোকে কিহৰ পৰা কৰে বাৰু? নিশ্চয় একাপ চাহৰ পৰা। তাকে আজি চাহৰ টপিকক লৈ এটা নতুন ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ। চাহ কোনে আৱিষ্কাৰ কৰিছিলে, চাহ প্ৰথম ক'ত খেতি হৈছিলে, সকলোখিনি ক'ম। আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমাৰ চাহ বাগানত মই উপস্থিত হৈ গ'লোঁ। আপোনালোকক দেখুৱাম এতিয়া আমাৰ চাহ বাগান। এয়া চাওক, চাহৰ বাগান। এয়া চাওক, আমাৰ বাগান পথাৰৰ মাছ মজিয়াত আছে। এয়া পাত ছিঙি আছে। বাগানখন আমাৰ ইমান ডাঙৰ নহয়, সৰু সুৰা বাগান এখন। মাজে মাজে এয়া হাঁচিকলি দুই এটা ৰোৱা আছে, বাঁহনিও আছে। বাঁহটো নিশ্চয় চিনি পায়, বাঁহ কিহৰ কাৰণে উপযোগী। বন্ধুসকল, অসমত চাহ খেতি কোনে আৱিষ্কাৰ কৰিছিল আপোনালোকে জানেনে? নিশ্চয় কিছুসকলে জানিব পাৰে, কিছুসকলে নাজানিবও পাৰে। সকলোৱে পঢ়িছে নিশ্চয়। প্ৰথম চাহ অসমত আৱিষ্কাৰ কৰিছিল, মানে চাহ আৱিষ্কাৰ কোনে কৰিছিল? প্ৰথম চাহ আৱিষ্কাৰ কৰিছিল দুজন ব্যক্তিয়ে। দুজন হৈছে ৰবাৰ্ট ব্ৰুচ আৰু হ'ল মণিৰাম দেৱান। এই দুজন ব্যক্তিৰ অৰিহণা এই চাহ খেতিৰ ওপৰত, অসমৰ চাহ খেতিৰ ওপৰত বহুত আছে। মণিৰাম দেৱানে অসমৰ চাহ খেতি লৈ আহিছিল চীনৰ পৰা। একচুৱেলি এই চাহ খেতিটো আমাৰ অসমৰ নহয়, চাহ পুলি চীনত আৱিষ্কাৰ হৈছিল। এই চীনৰ পৰা ইয়ালৈ লৈ আহিছে চাহ খেতি। এই চাহ খেতি আপোনালোকে দেখিছে, এই চাহৰ কলিটো দেখিছে নিশ্চয়। এইটো হ'ল চাহপাতৰ কলি। এইটো পৰাই চাহৰ উৎপন্ন। চাহ আপোনালোকে সকলোৱে যি চাহ খায়, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে চাহ একাপৰ পৰা। সেই চাহ এইটোৰ পৰাই উৎপন্ন হয়, এই কলিটোৰ পৰা। চাহ খেতি এতিয়া অসমত 200 বছৰ অতিক্ৰম কৰিলে, আপোনালোকে জানেনে? প্ৰথম চাহ খেতি ক'ত কৰা হৈছিল? প্ৰথম চাহ খেতি কৰা হৈছিল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ চাবুৱাত 1837 চনত। তাতে প্ৰথম ফেক্টৰী খোলা হৈছিল, তাতে চাহ উৎপন্ন কৰা হৈছিল। আৰু তাৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহৰ বিজনেছ কৰিছিলে। ইষ্ট ইণ্ডিয়া কোম্পানী আপোনালোকে কিহৰ কাৰণে আহিছিলে অসমত বা ভাৰতলৈ আপোনালোকে নিশ্চয় জানে। তেওঁলোকে কিমান বছৰ শাসন কৰিছিলে ভাৰতত। এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে বেপাৰ কৰিবলৈ, আৰু বেপাৰ কৰিবলৈ আহি তেওঁলোকে গোটেই ভাৰতবৰ্ষই শাসন কৰি পেলালে, তেওঁলোকে অধীনত কৰি পেলালে। আৰু তাৰ মাজতে তেওঁলোকে আৰু এটা নতুন বেপাৰ উৎপন্ন কৰি ল'লে, সেইটো হ'ল চাহৰ খেতি। চাহ খেতি তেওঁলোকে গম পাইছিল যে এই চাহৰ খেতি কিমান, এই চাহৰ বিজনেছটো কিমান মানে ডেভেলপ হ'ব, কিমান বিজনেছটো আপডেট হ'ব, তেওঁলোকে সেইটো কথা বুজি পাইছিল। সেইটো কাৰণে সেই চাহৰ খেতি লৈ আহিছিলে চীনৰ পৰা। মানে বহুত ধৰণৰ এক্সপেৰিমেণ্ট কৰি মেলি তেওঁলোকে এই পুলি ইয়াত ক'ত কি কেনেকৈ ৰুলে হ'ব, তেওঁলোকে সকলোখিনি ইয়াতে ভাবি গুণি মণিৰাম দেৱানৰ লগত তেওঁলোকে চাহৰ খেতি আৰম্ভ কৰিছিল। এতিয়া কথা আহিল, চাহৰ খেতি কেনেকৈ কৰিব লাগিব আৰু কেনেকৈ কৰে। এতিয়া চাহৰ খেতি কৰিবলৈ হ'লে মানে এইটো বহুত দীঘলীয়া প্ৰচেছ। ইয়াৰ প্ৰথমতে পচাব লাগিব গুটি। আপোনালোকে এইবিলাক দেখিছে, যদি নিচিঙো এইবিলাক বহুত বাঢ়ি যাব, মানে দীঘল হৈ যাব। তেতিয়া এনেকুৱা ধৰণৰ ডালৰ নিচিনা এনেকুৱা ধৰণৰ ডাল উৎপন্ন হয়। এনেকুৱা ডাল, এই ডালবিলাক কাটিং কৰি ইমান ডোখৰ কাটিং কৰি আকৌ পচাব লাগিব। পচোৱাৰ পাছত সেই তাৰ পৰাই আকৌ পোখা মেলি এনেকুৱা ধৰণৰ চাহৰ
পুলি উৎপন্ন হ'ব আৰু চাহ পুলি তাৰ পৰাই উৎপন্ন হ'ব। সেয়া ৰোৱাৰ পাছত এজোপা চাহৰ গছলৈ পৰিণত হৈ যাব। তেনেকৈ চাহ খেতিটো কৰিবলৈ হ'লে বহুত দীঘলীয়া প্ৰচেছ, বহুত কষ্টও কৰিব লাগিব, বহুত যত্ন ল'ব লাগিব। তেতিয়া গৈ থহে এনেকুৱা এখন চাহৰ খেতি বাগান আপুনি গঢ়িব পাৰিব। ইয়াৰ মাজতে দেখিছে, ইয়াৰ মাজে মাজে আমি ৰুইছোঁ এজুপি হাঁচি গছ। এই হাঁচি গছো বহুত বিশেষত্ব আছে। এই হাঁচি গছৰ বিষয়ে আন কেতিয়াবা বেলেগ ভিডিঅ'ত আপোনালোকক জনাম, আনিম মই নিশ্চয় হাঁচি গছৰ ওপৰতো ভিডিঅ'। দেখিছে চাহ এইখিনি ছিঙিবলৈ আছে, ওপৰৰ যিবিলাক কোমলীয়া পাত, এটা কলি 3টি পাত। দেখিছে এনেকুৱাত এইবিলাক এটা কলি পাত হয়। এই কলি পাতখিনিহে ইউজ কৰা হয়। এনেকৈ আপোনাৰ এইটো এটা কলি 3টা পাত, এয়া হ'ল চাহপাত। এই কেঁচা পাতৰ পৰাই ইয়াক শুকুৱাই লৈ ইয়াক পিচি লৈ চাহপাতৰ উৎপন্ন হৈ যাব। মানে আমি যিটো খাওঁ চাহ, যিটো আমি মেনিয়া চাহ নাখালে থাকিব নোৱাৰোঁ, সেইটো উৎপন্ন হৈ যাব। চাহৰ কথা ক'বলৈ গ'লে চাহটো এতিয়া চাহৰ বিষয়ে ক'বলৈ এতিয়া অসম বুলি ক'লে মানে ইণ্টাৰনেশ্যনেল একদম পপুলাৰ এটা আইডেণ্টি হৈ গৈছে অসম চাহৰ উৎপন্নৰ ক্ষেত্ৰত। কাৰণ ভাৰতৰ 50% চাহৰ প্ৰডাকশ্যন আমাৰ অসমৰ পৰাই যায়। মানে চাহৰ যোগান ধৰে 50%। চিন্তা কৰক কিমান আমাৰ অসমৰ পৰা চাহৰ আপোনাৰ প্ৰডাকশ্যন কৰা হয়। চাহৰ খেতি বা চাহপাত আমি আদাৰ ষ্টেট, আদাৰ কাণ্ট্ৰি আমি মানে এইটো ছাপ্লাই কৰিব পাৰোঁ। এতিয়া বাগানৰ মাজত আপোনাৰ খোজকাঢ়িবলৈ অকণ টান হৈছে। চাহ এতিয়া আইডেণ্টিটি হৈ গৈছে আমাৰ অসমৰ। কাৰণ আপুনি ধৰি লওক ক'ৰবাত এনেকুৱা এডোখৰ জেগালৈ গ'ল, যেনিবা বিদেশলৈ গ'ল, বিদেশত গ'লে আপুনি ক'ৰ পৰা বুলি সুধিলে মই অসমৰ পৰা বুলি যেতিয়া ক'ব, তেওঁলোকে ভাবিব চাহ, মনলৈ তেওঁলোকৰ চাহৰ ধান্দা আহি যায়। চাহ, য'ত চাহৰ খেতি হয় বা বহুত চাহ, এইটো এটা আইডেণ্টিটি হৈ গৈছে। কাৰণ আমি চাহক লৈ বহুত পপুলাৰ। চাহ বোলা বস্তুটো এতিয়া অসমৰ আমাৰ সকলো এটা কালচাৰ। মানে কালচাৰ বুলি ক'বলৈ গ'লে ধৰি লওক আপুনিয়ে মোৰ ঘৰলৈ আহিলে, মই আপোনাক প্ৰথমতে চাহ একাপে যাচিম বা চাহ একাপৰ পৰাই প্ৰথম আৰম্ভণিটো কৰিম। সেইটো হ'ল এটা আমাৰ কালচাৰ। ঠিক তেনেদৰে অসম এইটো আমাৰ কালচাৰ। সেই এতিয়া 200 বছৰ পাৰ হৈছে কালচাৰটো। এতিয়া ইংৰাজে আমাক দি থৈ গ'ল, আমি তাক এতিয়া উপভোগ কৰি আছোঁ। চাহ বাগান, চাহ খেতি, চাহটো খাই আছোঁ। কিছুসকলেতো চাহ নাখালে থাকিবই নোৱাৰে। ৰাতিপুৱা আৰম্ভণি হয় চাহৰ পৰা একদম গধূলি পৰ্যন্ত চাহ কাম নাখালে থাকিবই নোৱাৰে। সেই চাহ কেনেকৈ উৎপন্ন হয় আজি আপোনালোকক বুজালোঁ, আজি আপোনালোকক দেখুৱালোঁ কেনেকৈ ইয়াত উৎপন্ন হৈছিলে অসমত, কোনে আনিছিলে, কোনে আৱিষ্কাৰ কৰিছিল, সকলোখিনি আপোনালোকক ক'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব কমেণ্টত। আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আৰু বেল আইকনটো দবাই দিলে আপোনালোকে মোক সকলোখিনি ভিডিঅ' ন'টিফিকেশ্যন পাব আৰু চাব পাৰিব। আমি এটা মিডল ক্লাছ মানুহ, আপোনালোকৰ সহায় সহযোগৰ বহুত মোৰ প্ৰয়োজন। আমাকো এবাৰ সহায় সহযোগ কৰি চাওক। আৰু তেতিয়াহ'লে আজি ভিডিঅ' বেছি আগ নাবাঢ়োঁ, ইমানতে সামৰি মাৰি তেতিয়াহ'লে বাই।